হে এভৰিৱান, কি খবৰ আপোনালোকক পুনৰবাৰ মোৰ এই মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি আহি আছোঁ আমাৰ ওচৰৰ পূজাখন চাবলৈ। তো বলক আপোনালোককো দেখাওঁ আমাৰ ওচৰৰ পূজাখনৰ কিছু দৃশ্য। আৰু এই পূজাখন উদালবাক্ৰাস্থিত যোগশ্ৰী নগৰত পতা হয়। চ' আহক আপোনালোকক পূজা মণ্ডপলৈ লৈ যাওঁ। পোনপ্ৰথমে আমি চাকি কিনি ল'লোঁ আৰু এতিয়া চাকি জ্বলাবলৈ গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। আৰু ইয়াতে বাহিৰতে ধুনীয়াকৈ চাকি দিয়াৰ ব্যৱস্থা কৰি দিছে। আৰু এইফালে দেখিবলৈ পাইছে অগণন ভক্তৰ সমাগম ঘটিছে মাৰ আশীষ ল'বলৈ। আৰু আমিও চাকি ধূপ লগাই ল'লোঁ। এতিয়া বলক পূজা মণ্ডপৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এইফালে দেখিবলৈ পাইছে পূজা মণ্ডপৰ ভিতৰ ভাগখন খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু এইফালে আমাৰ স্থানীয় মহিলাখিনিয়ে নাম প্ৰসংগ কৰি থকা দেখা গৈছে। খুব সুন্দৰ পৰিৱেশ এটাই বিৰাজমান কৰিছে। আৰু আমিও অকণমান সময়ৰ কাৰণে নামৰ ওচৰতে বহি ল'লোঁ। চ' আপোনালোকে চাই থাকক। চ' আমি দেৱী মাৰ দৰ্শন কৰি বাহিৰলৈ ওলাই আহিলোঁ। আৰু ৰ'দৰ কাৰণে চকু মেলিবই পৰা নাই একদম। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা নতুন মিনি ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।